ছিকিমৰ মানুহখিনিৰ কাৰণে দুখেই লাগিছে। মই দুখ পাইছোঁ মেডাম। মোৰ একেদিন ৰাতি ৰাতি টোপনি অহা নাই। তই তোৰ বিয়াৰ চিন্তাতহে টোপনি অহা নাই বুলি কৈছিলি। খালি সেইটো দুখতে টোপনি অহা নাই। তই বিয়া কৰাবি নেকি? একো নহ'বগৈ আৰু ছাৰ। হঠাৎ বিয়াৰ কথা মনলৈ আহিল যে তোৰ? এইবোৰ কি ভাজ? ক'ব নোৱাৰো মেডাম। ছাৰ, এইকেইদিন কলহ লোৱা মহিলাসকলক দেখি আছোঁ যে, ৰাতি ৰাতি বিয়াৰ পানী তোলা সপোন দেখি আছোঁ। কলহটো মতা মানুহেও লৈছে, তেওঁলোকক তই দেখা নাই? বিয়াৰ সপোন যে ছাৰ, মতা মানুহবিলাক চাগে বেলেগ কামত ব্যস্ত আছে, সেইকাৰণে পানী তুলিবলৈ যোৱা ছিকুৱেঞ্চটোকে দেখিছোঁ। মেডাম, ইয়াৰো কি কি ছিকুৱেঞ্চ দেখুৱাইছে আপোনাক? সি মোক কি ছিকুৱেঞ্চ দেখুৱাব? মইহে তাক একশ্যন ছিকুৱেঞ্চ দেখুৱাম ন ৰাহুকেতু শনি। আহিছোঁ দিয়ক, DTP মৰাৰ ছিকুৱেঞ্চটো বাকী আছে ন, কৰি